সুপ্ৰভাত সকলোলৈকে আশা কৰোঁ সকলো ভালেই আছে। আজি দীপাৱলী সকলোৱে জানে, আজি পোহৰৰ উৎসৱ দীপাৱলী যিহেতু সকলোৱে পালন কৰে, যিহেতু আজিৰ দিনটোতে ৰামে 14 বছৰ বনবাস খাটি অযোধ্যালৈ আহিছিল আৰু অযোধ্যালৈ অহা সময়কণত অযোধ্যাবাসীয়ে যি আনন্দ ফূৰ্তিৰে উলহ মালহেৰে পোহৰ আৰু বোমা ফুটাই যি আনন্দমুখ পৰিস্থিতি মানে উলহ মালহেৰে পালন কৰিছিল, সেই সময়কণকে আজিৰ সেই দীপাৱলী বুলি জনা যায় আৰু সকলোৱে দীপাৱলী উদযাপন কৰি আছে আৰু আগলৈও দীপাৱলী এনেদৰে উদযাপন কৰি থাকিব। আৰু মই যিহেতু যিকণ জানো সেইকণ আপোনালোকৰ আগত অকণমান আভাস দিলোঁ। হয়তো মোতকৈ বহুত জনা মানুহ আছে আৰু বহুতে জানে, মই জনা মোকণ যি জ্ঞান মই তাৰ বিষয়ে অকণমান দীপাৱলীৰ বিষয়ে ক'লোঁ। আৰু দিনটোত যেনেকৈ দীপাৱলী উদযাপন কৰোঁ, দীপাৱলীৰ পোহৰ বোমা ফুটোৱা যি পৰিৱেশ আছে অকণমান আপোনালোকৰ আগত দাঙি ধৰিম। হয়তো মোৰ ভিডিঅ' যিখিনি বনাই আছোঁ, ভিডিঅ'খিনিত কিবা ভুলো হ'ব পাৰে, মইতো নাজানো। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে নে বেয়া পাইছে কমেণ্টত জনাব। আৰু মই বনোৱা ভিডিঅ'খিনি যদি ভাল হৈছে আপোনালোকে মোক আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ' কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্টত জনাব, মই শুধৰণি কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মোৰ লগত আছে আমাৰ এইজনী পঞ্চী, অকণমানি পঞ্চী মানে কি মোৰ ননন্দৰ ছোৱালী। মোৰ যিহেতু ছোৱালী নাই, মোৰ ল'ৰা দুটা। মোৰ ননন্দৰ ছোৱালী, মোৰ ল'ৰা দুটাইতো কেমেৰা সন্মুখলৈ নাহে, মানে মই ভিডিঅ' বনাবৰ কাৰণে মোক খং কৰে, সিহঁতি বেয়া পায়। মই সেইকাৰণে এইকে আনিছোঁ, এই আজি মোৰ ওচৰত আছে। পঞ্চী, আমি আজি দীপাৱলী মানে কি পাতিম ন, বোম ফুটাম ন, হয় নহয়? ফুটাবি নাই? কেনেকৈ ফুটাম কি কৰিম আমি দেখাম আজি ন। আমাৰ ইউটিউবৰ যি বন্ধু বান্ধৱীসকল আছে সকলোকে দেখাম, সকলোৱে চাব। আৰু সকলোৱে যিহেতু আজি ঘৰে ঘৰে বোম ফুটাব, পোহৰ মানে বন্তি চাকি জ্বলাব, আমিও জ্বলাম, আমি চাম দীপাৱলী উপলক্ষে কোনে কেনেকৈ কি কৰিছে। আমি হয়তো দেখা নাপাওঁ, আমি মানে যিখিনি কৰোঁ অলপ চলপ দেখাম। আমি পঞ্চীয়ে মই বোমো ফুটাম, নহয় নহয়, চাকি জ্বলাম। জ্বলাবি নাই? জ্বলাম। পঞ্চী মা ক'ত আছে এতিয়া? হায়দৰাবাদ আছে। পঞ্চী পঢ়ি আছে নে নাই? পঢ়ি আছো। কি পঢ়িছা? ইংলিছ। কোন ক্লাছত? 1। তাৰপৰা স্কুললৈ কোনে নিয়ে? বাই দাদাই ন। পঞ্চী যিহেতু আমাৰ লগতে থাকে, আমাৰ মানে কি আমি একেলগে থাকোঁ যেতিয়া আমাৰবোৰৰ লগতে পঞ্চীও থাকে। পঞ্চী ককায়েক এটা আছে, সকলোবোৰ আমি একেলগে থাকোঁ। আমাৰ যিহেতু যৌথ পৰিয়াল, আমি অকলশৰীয়া পৰিয়াল নহয়, যৌথ পৰিয়াল, আমি সকলো একেলগে থাকোঁ। আৰু হয়তো কেতিয়াবা আপোনালোকক দেখাম পৰিয়ালখিনি, যি পাইছোঁ অকণমান অলপ চলপ আপোনালোকক থুলমূলকৈ দেখাম। মই এতিয়া বনাম ৰংগুলি, ফুল এপাহ আঁকিম, কেনেকৈ বনাম আপোনালোকক দেখাম। আৰু ফুলপাহ বনোৱা কেনেকুৱা হৈছে চাই পেলাই আপোনালোকে মোক কমেণ্ট কৰি জনাব, জানিছোঁ নে নাই, পাৰিছোঁ নে। মোৰ যিহেতু আজি ফুলপাহ অঁকা হৈ গৈছে, এয়া ফুলপাহ অকণমান আপোনালোকক দেখাইছোঁ। আৰু ফুলপাহ আপোনালোকে চাব, এতিয়া চাকি বাতি জ্বলাম, দেখাই এয়া আমাৰ দীপাৱলী জ্বলা। যিহে বৰষুণ, আজি মই ভিডিঅ'টো বিশেষকৈ বেছিকৈ বনাব নোৱাৰিলোঁ, আৰু বনাইছোঁ আৰু যিকণ বনাইছোঁ আপোনালোকক দেখালোঁ। আৰু চাকি গছমান জ্বলালোঁ, লাইট কেইটামান লগালোঁ, তাৰপিছত লগাই কেইটামান বোমো ফুটালোঁ বাৰু। ফুটাই মেলি মই এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম, যিহেতু কালী পূজালৈ যাম। কিন্তু যি বৰষুণ, আপোনালোকক কি কালী পূজা পৰিৱেশ দেখাম, মই কৈ যদি পাৰোঁ সেয়াটো কৰি থৈ আহিম। আৰু যাবলগীয়াটো আছিলেই, যিহেতু শাহুমাই প্ৰতি বছৰে হাঁহ দিয়ে কাৰণে যাবলগীয়া হয়, আমিও যাওঁ লগতে। কিন্তু এইবছৰ যে যাব পাৰিম আশা কৰা নাই, যদি বৰষুণেৰে যাম আপোনালোকক সেইখিনি মই দেখাব নোৱাৰিম। আৰু মই আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পায়, তেতিয়াহ'লে মোক আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশাবাদী। আৰু যদি পাৰে লাইক কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'খিনি চাই থাকিব, পাৰিলে বেল আইকনটো দবাই দিব। আৰু ইমানতে মোৰ ভিডিঅ' সমাপ্ত কৰি আজিলৈ আহোঁ। শুভৰাত্ৰি।